হেল্ল' গাইছ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু মই আছোঁ এতিয়া নামঘৰত। আমাৰ নামঘৰলৈ ভাগৱত অনা হৈছে। এয়া সকলো মানুহবিলাক ওলাইছে নামঘৰলৈ ভাগৱত আনিবলৈ বুলি। বেলেগ এখন গাঁৱৰ নামঘৰত আছে, তাৰ পৰাই অনা হ'ব। এয়া যাওঁতেনে গাড়ীতে এনেকৈ যোৱা হ'ব, আহোঁতেনে খোজকাঢ়ি অহা হ'ব, যিহেতু ভাগৱত ভাগ অনা হ'ব আজি। এয়া গাড়ীত যাওঁতেনে এনেকৈয়ে যোৱা হৈছে সকলো। আৰু আমাৰ নামঘৰত পতা হৈছে বহাগৰ 14 তাৰিখৰ পৰা বহাগৰ 21 তাৰিখলৈকে। আপোনালোক আহিব বুলি আশা কৰিলোঁ। দেৰগাঁও দাধৰা ইকৰাণী গাঁৱত পতা হৈছে, আপোনালোক আহিব। এইগৰাকীলৈ দেখক, মূৰে কঁকালে হাত দি আছে, একদম গৰমত। ৰ'দ দিছে যিহেতু বহুত আজি। আমাৰ গাঁওখনৰ সকলো মানুহ ওলাইছে আনিবলৈ বুলি। এয়া গেট এধা বনোৱা হৈ আছে, দেখিছেই আপোনালোকে। যিহেতু বহাগৰ 14 তাৰিখৰ পৰাই হ'ব, বনাই আছে আৰু চাই থাকিব। এইকেইদিন ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম ভাগৱতৰ। জ্ঞান মোৰ গুৰুজন ভকতক দিলা ভক্তি জ্ঞান। ৰাম ৰাম বৈকুণ্ঠ আছিলে নামৰে নিজৰা, দেৱ ভাৱে কৰিছিলে এইখনত চকচোন সৰু সৰু ল'ৰাবিলাক যোৱা হৈছে। ইমান উৎপাত সিহঁতৰ। চকচোন যাওঁতেনে ভালকৈ যাবা, আহোঁতেনে মজাটো পাব কিন্তু দেই, ৰ'দ যিহে দিছে। আমি আহি পালোহি। ইয়াৰ প্ৰসাদ দিছে তেওঁলোকে, প্ৰসাদ খাই আমি ভাগৱত ভাগ লৈ পেলাই এতিয়া এয়া তেওঁলোকৰ নামঘৰৰ পৰা উলিয়াই দিয়া হৈছে ভাগৱত ভাগ। আমাৰ নামঘৰলৈ যিহেতু নিম, আমাৰ গাঁৱৰ মানুহে নিব ইয়াৰ পৰা, তেওঁলোকে সেৱা সৎকাৰ কৰি পেলাই উলিয়াই দিছে।
তেওঁলোকে সেৱা সৎকাৰ কৰি আমাৰ ফালৰ মানুহক চঞ্জাই দিয়া হৈছে পুথিভাগ। আমি এনেকৈ গোটেই মানুহখিনি খোজকাঢ়ি গৈ আমাৰ নামঘৰলৈ লৈ যাম এতিয়া। এই সত্য যুগে হেন ত্ৰেতা যুগে দান দুপৰ যুগত পূজা এই শংকৰে বুলন্ত শুনাভ কথব এই কলি ধৰি নাম বৰে ফুলি আছে পদ্মফুল একেলগে নাম ললে নাযায় জাতি কুল ৰাম ৰাম ভক্তি কৰো বৰে ফুলি আছে পদ্মফুল একেলগে নাম ললে নাযায় জাতি কুল ব্ৰাহ্মণৰ চাণ্ডালৰ বিচাৰি কুল দাতা কচুৰত যেন কৃষ্টিয়ে কহু ৰাম ৰাম ভক্তি কৰো বৰে ফুলি আছে পদ্মফুল একেলগে নাম ললে নাযায় জাতি কুল সমস্ত ভূততে ব্যাপী আছে শ্রী হরি সবাকো মানিবা বিষ্ণু বুদ্ধি জ্ঞান কৰি ভক্তি কৰো ঘৰে ফুলি আছে পদ্মফুল একেলগে নাম ললে নেযায় জাতি কুল একেলগে নাম ললে নেযায় জাতি কুল হে ৰাম জয় হৰি কিয়ে জয় জয় হৰি। আমি গৈ আছো দা ধৰা সোমালোহি আৰু অলপ বাকী তাৰপিছতে আমি পামগৈ আমাৰ নামঘৰ। তাত আকৌ আদৰা হ'ব, তাত শৰাই চৰাই আগবঢ়োৱা হৈছে, সেয়া দিব। চাই যাওক, ইমান বিশেষ কথা ক'বলৈ নাজানো, যেনেকৈ পাৰোঁ তেনেকৈ ভিডিঅ'কণ কৰি ৰাখিছোঁ ইউটিউবত দিম বুলি। আৰু এয়া চব গাড়ীত আহি আছে পিছফালে, এয়া আহি আছে, এয়া চাই যাওক আপোনালোকে। আহি আছোঁ, ভাল লাগিছে মই এনেকৈ গৈ এনেই অলপ খোজকাঢ়িলে ধৰি বিষায়। এতিয়া লগে ভাগে হৈছোঁ যেতিয়া ভাল লাগিছে গৈ, ইমান বেয়া লগা নাই, খালি ৰ'দটো দিছে আৰু অলপ। ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁ। নামঘৰ এতিয়া আমাৰ নামঘৰ, তাত গৈ আপোনালোকক লগ পাই আছোঁ আৰু কি কি দেখাব পাৰোঁ আপোনালোকে চাই যাওক, দেখাই আছোঁ। বহাগৰ 14 তাৰিখৰ পৰা হ'ব, বহাগৰ 21 তাৰিখলৈকে আপোনালোক আহিব বুলি আশা কৰিলোঁ। ইংৰাজী 28 এপ্ৰিলৰ পৰা মে' 5 তাৰিখলৈকে আপোনালোক আহিব বুলি আশা কৰিলোঁ। আহিলে ভাল পাম। এয়া আমাৰ গাঁৱত আদৰিছে এনেকৈ চেলেং কাপোৰ এখন পাৰি। এয়া নামঘৰ পালোহি আৰু এয়া ওলাইছে, এয়া নামঘৰৰ সোমোৱা হৈছে আমাৰ নামঘৰলৈ। এনেদৰে পুথিভাগ লৈ অহা হৈছে।